ভবন বেগো ভবন বেগো ভবন বেগো আমার দাবি মানিবাই লাগিব আমার দাবি আমার দাবি ভবন বেগো ভবন বেগো আমার দাবি আমার দাবি আমাক লাগিব 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 আমাক লাগিব 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 বেগু হায় হায় ভবন বেগু হায় হায় ভবন বেগু হায় 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 রাস্তা লাগিব 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 রাস্তা বনাই দিয়ক বনাই দিয়ক বনাই দিয়ক রাস্তা বনাই দিয়ক বনাই দিয়ক বনাই দিয়ক আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব হায় 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 ভবন বেগু হায় 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 আমি বিচাৰিছোঁ আমি নিচামৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা আমি এই অঞ্চলৰ 1, 2, 3 নাওকাটা ৰাইজে আজি ৰাস্তা পদূলিৰ কাৰণে আমি বিশেষকৈ অসুবিধা সেই কাৰণে আজি আমি সকলো ৰাইজে গোট খাই আমি চিঞৰ বাখৰ কৰি আছে যে এই ৰাস্তাখন আমি স্কুলত যোৱা ল'ৰা ছোৱালী বহুত কষ্টৰে গৈ আছে গতিকে আজি বহুতো গাঁৱৰ পৰা খেতি কৰা মানুহখিনিও আজি আমি বহুত কষ্টত আমি ভুগিবলগীয়া হৈছে গতিকে এই কাৰণে আমি এই সংগ্ৰামটো কৰিবলগীয়া বাধ্যত পৰিছোঁ গতিকে আজি আমি এই ৰাস্তা 1 নম্বৰৰ পৰা নলবাৰীলৈকে আমি পকা আলিটো পাব লাগে আমি আবেদন দিয়া আছিল গতিকে সময়ত তেওঁলোকে যেতিয়া ভোট লাগে সেই সময়ত আহি তেওঁলোকে কয় যে আমাক ভোটটো দিয়ক আমি যি লাগে ৰাইজক দিম আজি বহুতো দিন পাৰ হৈ গ'ল আজিলৈকে তেওঁলোকে যেতিয়া ভোটটো পায় তেওঁলোকে যেতিয়া যায় তেতিয়া পাহৰি যায় গতিকে আমি ৰাইজে বহুত দুখ পাইছোঁ আমি সকলো ৰাইজে আমি এতিয়া তেওঁলোকক আমি আন্দোলন নিচিনা কৰিছোঁ গতিকে ভুৱন পেগু আজি আমাৰ মাজৰ পৰা আমি বিধায়ক বুলি জানিছোঁ তেখেতক আমি ভোট দি জিকাই আমি আবেদন দিয়াটো হয় নহয় আৰু এই ভুৱন পেগুৰ আবেদন হয় নহয় আমি এই ভুৱন পেগুৰ এইটো সিগনেচাৰ হয় নহয় তেওঁ সাইন দিছিল দিয়া নাই এই আবেদনকাৰী কোন কোন আছে চাই লওক আপোনালোকে আমি কিমান চনত আবেদন কৰিছিল গতিকে তেওঁলোকে আজিলৈ আমাক চোৱা নাই সেইকাৰণে আমি এই আবেদনৰ কাৰণে আমি বহুত দুখ পাই আছোঁ আমাৰ এই আলিটো পকা হ'বই লাগিব আমি এই কাৰণে দাবী কৰিছোঁ গতিকে আমি এইটোৱে চিঞৰ বাখৰ কৰিছোঁ ভুৱন পেগু হাই হাই ভুৱন পেগু হাই হাই 2021 চনতে দিয়া আছিল দেই এইটো ভুৱন পেগু ছাৰ 2021 চনত আৰু এই ৰাস্তাখন নিজে খোজকাঢ়ি এই ৰাস্তাত অহা যোৱা কৰিছিলে ইয়াত আমাৰ LP স্কুলত মিটিং পাতিছিলে এই সময়তো আহিছে নিজে ৰাস্তা দেখি গৈছে এতিয়ালৈকে আমাক মানে দিয়া নাই ৰাস্তাটো আগত দি কৈছিলে প্ৰতিশ্ৰুতি দিছিলে এই সময়ত সিহঁতে নিদিলে ভুৱন পেগু ছাৰে আহি পেলাই আমাৰ দোকানত এইখিনি ৰাস্তাটো ঘূৰি ফুৰি চাই আছিলে আমি এতিয়া ৰাইজে ব্লেক টপিং ৰাস্তাক আমাক লাগে সেইটো কাৰণে আমি দাবী জনাইছোঁ চৰকাৰৰ ফালৰ পৰা আমাৰ ভুৱন পেগু ছাৰৰ প্ৰধান বুঢ়া ছাৰক দাবী জনাইছোঁ এই ব্লেক টপিং ৰাস্তাৰ কাৰণে আমি এই প্ৰতিশ্ৰুতি দিয়াটো আমি দেখাইছোঁ হয় না নহয় চাই লওক থকা MP ইলেকশ্যনত আমি যদি ৰাইজে আমি এইটোৱে দুখ পাই আছে যে আমাৰ কাম যদি ক্লিয়াৰ নহয় ৰাইজে বহুত দুখ পাই আছে গতিকে এই নাওকাটা ৰাইজে আমি ইমান পিছপৰা ৰাইজ আলি পদূলিৰ কাৰণে ইমান কষ্টৰ মাজত আমি ভুগিছোঁ গতিকে তেওঁলোকে দেখোন দেখি আছে বছৰে তেওঁলোকে আহিয়ে দেখোন 5 বছৰ পৰিকল্পনা তেওঁলোকে আহিয়ে যায় নাওকাটা অঞ্চলত তেওঁলোকে সোমায় গতিকে আজি তেওঁলোকে গোটেই কথা পাহৰি যোৱাৰ কাৰণে আমি দুখ পাইছোঁ গতিকে দুখৰ বিষয়টো আমি জনাইছোঁ তেওঁলোকে আমাক কিন্তু পিছলৈ চোৱা নাই কিন্তু তেওঁলোকে পাৰ হৈ গ'লে আমাক তেনে নদী পাৰ হ'লে ভুৰ লাঠি দিয়া নিচিনা কৰি থৈ দিছে নাওকাটা অঞ্চলখনত গতিকে ৰাইজে বেয়া পাইছে গতিকে অহা ইলেকশ্যনত আমি কিন্তু এই ৰাস্তা আগত হ'ব লাগিব
যদি নহয় আমি কিবা এটা ব্যৱস্থা কৰিম। নাওকটা অঞ্চল এইটো কি কয় 1962 চনৰ পৰা ইয়াত আমাৰ নাওকটা ৰাইজ বসবাস কৰি আছিলে। এতিয়ালৈকে আমাৰ ৰাস্তা পদূলি হোৱা নাই। ইয়াত লাখ লাখ মানুহ এতিয়া খেতি বাতিৰ কাৰণে যায়, গাড়ী মটৰ যায়। কোনো এটা বিধায়কবিলাক আমাক সুবিধা দিয়া নাই। কেলে ভুৱন পেগুও কৈছিলে একবাৰ এই ৰাস্তা নিজে খোজকাঢ়ি কৈছিলে যে এইটো ব্লেক টকিং কৰিম বুলি। এতিয়ালৈকে ইহঁতে ভোটাৰটো পাই পিনি এতিয়ালৈকে মানে আমাক এতিয়ালৈকে ৰাস্তা কৰি দিয়া নাই। এইটো কাৰণে আমাৰ ৰাইজে অলপ কিবা হৈছে, কেলে বহুত কষ্ট পাইছে। কিহৰ কাৰণে এতিয়া ক'বলৈ গ'লে সিহঁতে যেতিয়া ইলেকশ্যন আহিব, ইলেকশ্যনৰ আগত সিহঁতে মানে ৰাইজক গোটাই পিনি ভোট দিবি, আমি এনেকুৱা তেনেকুৱা কৰি দিম বুলি কয়, ৰাস্তা পদূলি দিম বুলি কয়, কিন্তু সিহঁতে নিদিয়ে। এইটো কাৰণে আমি ৰাইজে এতিয়া সংগ্ৰাম হৈছে। কেলে আমাৰ ৰাস্তা হাজাৰ হাজাৰ লাখ লাখ মানুহ ইয়াত খেতি বাতি কৰি আলু সৰিয়হ কিবা কৰি আমাৰ ৰাস্তাত গাড়ী যায়। এইবিলাক সুবিধাটো মানে বৰ অসুবিধা হৈ আছে। মানে অলপ চলপ শাক চব্জি বেছি হ'লেও ল'ৰা ছোৱালী পঢ়িবলৈ পৰা আছিলে, এইবিলাক সুবিধাটো আমাৰ নাই। এইটো কাৰণে আমি ৰাইজে এইটো সংগ্ৰাম কৰিছে। এতিয়া পেগু এইটো দিম বুলি কৈ পিনি এতিয়ালৈকে ইলেকশ্যনটো পাৰ হ'লে এতিয়া নিদিয়ে। এইটো কাৰণে আমি এইটো কৰা হৈছে ৰাইজে। কেলৈ আমাক লাগে ৰাস্তা লাগে, এইটো তিনিআলিৰ পৰা একদম নলবাৰী যোৱা ব্লেক টকিং লাগে আৰু লম্বা চাপৰি যোৱা লাগে, এফালে লাগে উলনিটো নাওকটাটো উলনি যোৱা ব্লেক টকিং লাগে। এতিয়ালৈকে ৰাস্তা পদূলি হোৱা নাই।